এখন ফিল্ডত আজি গাড়ীখন শিকাব লাগিব এইটো এক্সেলেটৰ এইটো হৈছে এক্সেলেটৰ এইটো বি ব্ৰেক সি ক্লাছ এইকেইটাই হৈছে আমাৰ গাড়ীখন চলোৱাৰ এটা মেইন এক নম্বৰতে মই আপোনাক যেনেকৈ শিকাই আছো আপোনালোকে তেনেকৈ ফলো কৰিলে মই ভাবো খুব কম দিনৰ ভিতৰত 5 দিনৰ ভিতৰত আপুনি গাড়ী সো গাইস মই 2 দিনমানৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলো গাড়ীখন কেনেকৈ চলাব পাৰে বেসিক নলেজবিলাক দিয়া গৈছিল সো গতিকে মই তেতিয়াই কৈছিলো যে মোৰ লগত আৰু দুজন ব্যক্তি আহিছিল গাড়ীখন শিকিবৰ বাবে এজন হৈছে ৰূপম দা তো তেখেতক মই গাড়ীখন শিকাইছো আৰু তেখেতে কি ধৰণে চলাব পাৰে বা কি ধৰণে শিকিছে আপোনালোকে ভিডিঅ'টো জৰিয়তে গম পাব যদি আপোনালোকে চাব বিচাৰিছে আৰু ইয়াৰ আগৰ ভিডিঅ' তেনেহ'লে মোৰ চেনেলতে আপলোড কৰা আছে ভিডিঅ'টো চাব পাৰিব আৰু আই বাটনত ক্লিক কৰি ভিডিঅ'টো চাব পাৰিব তাৰপিছত মই হেণ্ড ব্ৰেক অফ কৰিলোঁ নমাই দিলোঁ আৰু মই গাড়ীখন ষ্টাৰ্ট কৰিম এক সেকেন্ড প্ৰথমতে মই ক্লাছ দবালোঁ ব্ৰেক দবালোঁ হেণ্ড ব্ৰেক এৰি দিলোঁ আৰু ষ্টাৰ্ট কৰিম এতিয়া এডাল হৈছে ৱেপাৰ হা এডাল টিপিলা ৱেপাৰ পানী ওলাব ৱেপাৰ চলিব ঠিক আছে এতিয়া মই ষ্টাৰ্ট কৰিম ষ্টাৰ্ট হৈ গ'ল এতিয়া মই 1 নম্বৰ গিয়াৰত লগাই দিম ওকে হ'ল নেক্সট মই ভৰি ব্ৰেক সম্পূৰ্ণ এৰি দিম গাড়ীখন যোৱা নাই আৰু লাহে লাহে মই ক্লাছ এৰি দিম অকণকৈ এৰি আছোঁ গাড়ীখন গৈ আছে গাড়ীখনে যাবৰ কাৰণে ৰেডি যাব ধৰিছে গৈছে এয়া দেখিছে ধুনীয়াকৈ ষ্টাৰ্ট অফ নোহোৱাকৈ গৈ আছে তেওঁ 2 দিন হৈছে আজি শিকোৱা তেওঁ 2 দিনত ভালেখিনিয়ে পাৰিছে চ' 2 দিনে ফিল্ডতে গৈ আছে দেখিছে এতিয়া মই 1 নম্বৰতে চলাই আছোঁ 2 নম্বৰ এতিয়ালৈকে চলোৱা নাই 2 নম্বৰ পাৰিছে কিন্তু অলপমান 2 নম্বৰত কনফিউজ এটা হৈ আছে কিন্তু 1 নম্বৰত ধুনীয়াকৈ পাৰিছে আৰু চ' সেইটোৱে গিয়াৰটো লগোৱাটো মেটাৰ নকৰে নতুন বিগিনাৰসকলৰ কাৰণে তো মেজাৰমেণ্টটো ইম্পৰ্টেণ্ট গাড়ীখন কি ধৰণৰ ৰিলিফ দিব পাৰিছে যাবৰ কাৰণে ক্লাছটো কেনেকুৱা ধৰণৰ এৰিব পাৰিছে সেইটো বহুত ইম্পৰ্টেণ্ট হয় গতিকে তাৰ কাৰণে সেইখিনিহে শিকিবলৈ ট্ৰাই কৰিব লাগে এইটো নহয় যে মই কেইদিন শিকিছোঁ মই এদিনতে মই 4 নম্বৰ গিয়াৰ লগাম 5 নম্বৰ গিয়াৰ লগাম হয়তো বহুতে ক'ব পাৰে মই একদিনত 4 নম্বৰলৈকে লগাইছোঁ সেইটো মেটাৰ নকৰে তো আপুনি ভালদৰে শিকিবৰ কাৰণে এদিনত এটাই লগক 1 ঘণ্টা শিকিব যেতিয়া 1 ঘণ্টাত এটাই ব্ৰেক গিয়াৰ লগাবলৈ শিকক কিয়নো যেতিয়া আপুনি এটা বস্তু পাৰফেক্টলি বুজি পাব তেতিয়াহ'লে আপুনি এখন গাড়ী ভালদৰে চলাই লৈ যাব পাৰিব টাউনত হওক যিমানে ভিৰ নহওক কিয় ধুনীয়াকৈ আপুনি যাব পাৰিব কিন্তু যদিহে আপুনি অলপ খৰধৰ কৰে হয়তো আপোনাৰ টাউনত কেতিয়াবা কনফিউজ ভাৱ এটা আহি যাব পাৰে গতিকে তাৰ কাৰণে আপুনি হয়তো গাড়ীখন ক'ৰবাত স্কেচো হৈ যাব পাৰে এইফালে ছাইড কাটি দিয়ক এৰি দিলোঁ অলপ নিজে ট্ৰাই কৰক আপোনালোকে চাওক কি ধৰণৰ স্পীডটো গৈছে ঠিক আছে যেনেকুৱা লাহে লাহে গৈ থাকিলে হ'ল 1 নম্বৰতে দেখিছে যেতিয়া 50% ক্লাছ এৰি দিয়ে গাড়ীখন যাবলৈ ষ্টাৰ্ট হয় এয়া 50-70% ক্লাছ এৰা গৈছে চ' 70%ৰ গাড়ীখন এনেকুৱা ধৰণৰ স্পীড যাবলৈ লৈছে তো এতিয়া 1 নম্বৰ গিয়াৰে হয় চ' 1 নম্বৰ গিয়াৰত আপোনালোকে চাওক গাড়ীখন কি ধৰণৰ গৈছে এক্সেলেটাৰটো অলপ দিয়ক ব্ৰেক মাৰক লাহেকৈ ব্ৰেকটো মাৰক বঢ়িয়া ধুনীয়াকৈ দেখিছে ব্ৰেকটো মাৰোঁতে কোনো ঝাটকা হোৱা নাই কাৰণ কি যিমান লাহে লাহে শিকিব ট্ৰাই কৰিব সিমান ধুনীয়া পাৰফেক্ট হ'ব আজি মই নাই অকলে চলাইছে একদম বঢ়িয়া লাগিছে ভয় ভাৱটো কমিছে এতিয়া লাহে লাহে ঠিকে আছে ভাল লাগিছে নাই বঢ়িয়া নেক্সটতে কৈছিলোঁ প্ৰথমতে কৈছিলোঁ যে আজি দুজনক গাড়ী অলপ শিকাম
চ' এজন জেণ্টছ আছিলে শিকালোঁ চ' অলপ ৰেষ্ট কৰিছে তেখেতে সেইটাত এতিয়া মই মোৰ মিছেছক শিকাই আছোঁ তো পাৰিছে আৰু 1 নম্বৰ গিয়াৰত গৈ আছে ভয় লাগিছে নি এইফালে যায় डर के आगे जीत है फोन करे स्टेरिंग डाल এটা ফোন কৰি দিয়া পুৰা ফটকে ফোন কৰি দিয়া সো ফাইনালি আমি আহিলো গাড়ী চলোৱা হল দুজনে কেনেকুৱা লাগিছে আপোনালোকৰ আজি কি শিকিলে কেনেকুৱা লাগিছে কিমান শিকিলে কৈ দিয়া ভালে লাগিছে আজি 1 নম্বৰ 2 নম্বৰত চলালো 3 নম্বৰত চলোৱা নাই গতিকে ভাল লাগিছে আৰু ভাল লাগিছে একো ভয় লগা নাই পাৰিম যে লাগিছে নাই একদম তোমাৰ তুমিতো আজি ফাৰ্স্ট টাইম আজি ডাইভাৰ্সিটি ফাৰ্স্ট বহিছা ভয় লগা নাই আৰু পাৰিলো অলপ তো পাৰিম যে লাগিছে নাই দিয়া পাৰিম নিচিনা লাগিছে ট্ৰাই কৰিলে পাৰিম কিন্তু সো এ আছিল আজি মিনি ব্লগ তো এটা কথা ঠিক আপোনালোকে খালি গাড়ীখন চলাওতে ধ্যান ৰাখিব লাগিব যে আপুনি এযোৰ চেণ্ডেল পিন্ধিলে নহ'ব এযোৰ জোতা ভাল জোতা এযোৰ পিন্ধিব কাৰণ কি জোতা এযোৰ যেতিয়া আপোনাৰ ওচৰত থাকিব তেতিয়া আপুনি এটা হিচাপত গাড়ীখন চলাব পাৰিব টিপা এটা থাকিব গতিকে তো সেইখিনিয়ে কথা সো ভিডিঅ'টো চাব ভালদৰে চাব এবাৰ নুবুজিলে দুবাৰ চাব আৰু যদি কিবা বুজি নাপায় তো কমেণ্টত জনাব তো মই নেক্সট ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম সো এতিয়ালৈ ভিডিঅ'টো বাই বাই